মই নুৰ আলম আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ বিষয়টো হৈছে আপোনাৰ বিনা অনুমতিত যদি আপোনাক কোনোবাই হোৱাটছআপ গ্ৰুপত অন্তৰ্ভুক্ত কৰিছে বা এড কৰি দিছে, তেতিয়াহ'লে আপুনি সেই হোৱাটছআপ গ্ৰুপখনৰ পৰা আপুনি কেনেকৈ ওলাই আহিব বা সেই হোৱাটছআপ গ্ৰুপখনক আপুনি কেনেকৈ ডিলিট কৰিব। তো আহক, আপুনি প্ৰথমে আপোনাৰ হোৱাটছআপত থকা গ্ৰুপখন অ'পেন কৰক। আপুনি প্ৰথমে হোৱাটছআপখন অ'পেন কৰি দিয়ক। অ'পেন কৰাৰ পাছত আপুনি এতিয়া আপোনাৰ গ্ৰুপখন, সেই গ্ৰুপখন ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে, বা গ্ৰুপখন যদি আপোনাৰ ভাল লগা নাই, তেতিয়াহ'লে আপুনি সেই গ্ৰুপখন অ'পেন কৰক। যিহেতু আপুনি সেই গ্ৰুপখনৰ পৰা ওলাই আহিব খুজিছে, তেতিয়াহ'লে প্ৰথমে মই এয়া দেখাই দি আছোঁ। দ্বিতীয় নং এয়া মোৰ এইটো গ্ৰুপ ফানি ডেন্স গ্ৰুপ, এইটো গ্ৰুপ মোৰ ভাল লগা নাই, যিহেতু মই এই গ্ৰুপৰ পৰা ওলাই আহিম। তেতিয়াহ'লে তো চাওক, আপুনি প্ৰথমে ওলাই আহিব খোজা সেই গ্ৰুপটো আপুনি অ'পেন কৰি দিয়ক। প্ৰথমে এয়া মই অ'পেন কৰি দিছোঁ। এইটো ফানি ডেন্স গ্ৰুপ, এইটো গ্ৰুপ মোৰ ভাল লগা নাই। আৰু এতিয়া আপুনি এই ওপৰৰ 3 ডট আছে, 3 ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত 6টা অপশ্যন ওলাব। 6টা অপশ্যনৰ একেবাৰে ওপৰৰ গ্ৰুপ ইনফ'ত ক্লিক কৰি দিব। গ্ৰুপ ইনফ'ত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াক স্ক্ৰল আপ কৰি দিব। স্ক্ৰল আপ কৰি দিয়াৰ পিছত একেবাৰে তলত কিজানি মোৰ এই গ্ৰুপখনত 4টা সদস্য আছে। এই 4টা সদস্য আছে, কিজানি আপোনাৰ গ্ৰুপখনত 70, 80 বা 100ৰ ওপৰতো কিজানি থাকিব পাৰে, সদস্য থাকিব পাৰে। তথাপিও আপুনি একেবাৰে স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহি যাব। একেবাৰে তলৰ ওপৰৰ লিংকটোত অপশ্যনত লিখা থাকিব এক্সিট গ্ৰুপ। এয়া এক্সিট গ্ৰুপ। এই এক্সিট গ্ৰুপত এতিয়া ক্লিক কৰি দিয়ক। এক্সিট গ্ৰুপত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত 3টা অপশ্যন আহিছে, মাৰ্ক ইনষ্টেড, কেনচেল আৰু এক্সিট। এতিয়া আপুনি এই একেবাৰে সোঁফালে থকা এক্সিট গ্ৰুপত ক্লিক কৰি দিয়ক। এক্সিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এতিয়া সেই একেবাৰে শেষৰ ওপৰৰ অপশ্যনটোত আছে, চাওক, ডিলেট গ্ৰুপ। এতিয়া আপুনি এই গ্ৰুপটোত এই অপশ্যনত ক্লিক কৰি দিয়ক, ডিলেট গ্ৰুপ। ডিলেট কৰি মাৰি দিয়ক। মাৰি দিয়াৰ পিছত এয়া চাওক, মোৰ নাই, এয়া মোৰ অপশ্যনটো নাই। গতিকে বন্ধুসকল, এই ভিডিঅ'খন যদি আপোনাৰ ভাল লাগিছে বা ভিডিঅ'খনৰ পৰা যদি আপুনি অলপ হ'লেও উপকৃত হৈছে বুলি ভাবে, তেতিয়াহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিব।